আজিৰ ভাত সাজ মই একদম চিম্পুলকৈ বনাম বুলি ভাবিছিলোঁ। কণী আলুৰ দম আৰু ভেন্দি ফ্ৰাই আৰু চালাড এখন, আৰু এইফালে ভাতৰ চিটি মাৰিলে, আৰু এইফালে মই কুকাৰত অলৰেডি আলু আৰু কণী বইল কৰি দিছোঁৱে। তাৰপিছত ভেন্দিও কাটি আছিলোঁ ফ্ৰাই কৰিবলৈ। তেতিয়া দাদা আহি ক'লে যে মই চিকেন আনিম, চিকেন বনাবা। চিকেন আনিলে আলু কণী দম কোনে খাব, সেইটো কাৰণে সিহঁতৰ কথা মতেই হ'ল। ইফালে ভেন্দিকেইটা এনেকৈ দীঘল দীঘল কাটি ভাজি লৈছোঁ, আৰু এনেকুৱা ভাজিলে যে আমাৰ ঘৰৰ সকলোৱে খায় আৰু ভালো লাগে খাই মোৰ এনেকুৱা ভাজি। কিন্তু যেতিয়া আলুৰ লগত কাটি সেনেকৈ ভাজিম ভাল নালাগে খাই, তেতিয়া গোটেই পেলনিয়ে যায়। আৰু চিকেনখিনিও বনাই লৈছোঁ, এটা কেৰাহীতে বনাইছোঁ ভেন্দিখিনি, সেইটো কাৰণে আগতীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু আলু বইল কৰা যিহেতু আছিলে, আলুখিনি এনেকৈ অলপ গৰম পানী দি দিছোঁ আৰু জালুক দি দিছোঁ শেষত। এনেকৈ বনালে ভাল লাগে খাই, এনে মানে নৰ্মেল আৰু একদম আলু জোল, একো মছলা চছলা ব্যৱহাৰ কৰা নাই। এইফালে চালাড দি আৰু আম চাটনিটো বহুত ভাল আছিলে, মানে আমটো মিঠা মিঠা আছিলে, বহুত ভাল লাগিছে খাই। আৰু আজিৰ থালিখন এনেকুৱা, আৰু কাৰ কাৰ ঘৰত এনেকুৱা হয়নে কিবা এটা বনাম বুলি ভাবিলে পিছত আকৌ কোনোবাই কিবা লৈ আহে, কমেণ্ট কৰি জনাবচোন। আৰু আজিৰ থালিখন এইখিনি, আজিলৈ আহিছোঁ, বাই।